হাই দোস্ত, মই আপোনালোকক আজি খেতি কৰিবৰ কাৰণে আমি কলাগাঁৱৰ ফালে ওলাই আহিছোঁ। আপোনালোকে দেখিবলৈ পাব যে ইয়াতে আমি ট্ৰেক্টৰ বাই আছোঁ, ট্ৰেক্টৰ হাল বাই আছোঁ আৰু ইফালে কঠীয়া তোলাও হ'ব। আপোনালোকে দেখিব পাব কিছু মুহূৰ্ততে। আমি আপোনালোকক দেখুৱাম। এয়া ট্ৰেক্টৰ বাই আছে, এইটো ডবল বা হৈছে কমপ্লিটলি, আৰু 2 মান বালে হৈ যাব। এইজন আমাৰ ব্যক্তি, এইজনক চিনি পায় চাগে, কলাগাঁৱৰে নতুনকৈ ড্ৰাইভাৰ হৈছে, মানে শিকি আছে ট্ৰেক্টৰ। এইজন ব্যক্তি আমাৰ ককা হয়, ককাৰ গাড়ী আমাক চলাবৰ কাৰণে দিছে। এইটো পুখুৰী হয়, পুখুৰী। কিন্তু ইয়াক বহুতে ক্ষীৰোদ বুলি মাতে। চিনি পায় আপোনালোকৰ ঘৰৰ ওচৰৰে, গাঁৱৰে। আজি আমি কলাগাঁৱৰ ফালে ওলাই আহিছোঁ খেতি কৰিবৰ কাৰণে, ককাহঁতৰ ঘৰত। মই কোদাল পাৰি আছিলোঁ এই মাত্ৰ, এই আলিকান কাটিলোৱে প্ৰায়, আৰু আছে কাটিব, এইখিনি আছে, আৰু সিটো চাইডে আছে এটা ৰাউণ্ড, এইখিনি প্ৰায় কাটিছোঁহে, আৰু ইফালে দিকে কটা হৈছে, কঠীয়া তুলি আছে। ঠিক আছে, আপোনালোকক নেক্সট ভিডিঅ'ৰ কাৰণে অপেক্ষা কৰিব। তাৰ কাৰণে মোৰ ফালৰ পৰা এইখিনিতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। ঠিক আছে, গুড বাই।